ৰাজনৈতিক পথাৰখনত আমাৰ দলটো এনেই নতুন চবেই জানে। এটা সময় আছিল মানুহে সন্দেহ কৰিছিল যে কলাবাৰী পৌৰসভাৰ নিৰ্বাচনত আমাৰ দলে প্ৰাৰ্থী দিব পাৰিব নে নোৱাৰে। তেনেকুৱা এটা অৱস্থাত কলাবাৰীৰ ৰাইজৰ স্বাভিমানক সাৰথি কৰি আমি যি ধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ, এইটোৱে আমাৰ মনত অহা দিনবিলাকত জাতীয়তাবাদক প্ৰতিষ্ঠা কৰিবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাইছে। ৰাইজৰ যিটো সঁহাৰি, এই সঁহাৰিয়ে আমাক আপ্লুত কৰিছে আৰু আমাৰ বিশ্বাস আছে এইবাৰ নিৰ্বাচন কলাবাৰী পৌৰসভাৰ নিৰ্বাচনত কলাবাৰী সমষ্টিৰ ৰাজনৈতিক কথা বতৰাবিলাক অকণমান বেলেগ ফালে আগবঢ়াব। আমাৰ চেষ্টা আৰু ৰাইজৰ স্বাভিমানক সাৰথি কৰি আমি যি ধৰণে দলটোক ইয়াত আগুৱাই লৈ যাব বিচাৰিছোঁ আৰু প্ৰকৃতাৰ্থত আঞ্চলিকতাবাদ বা জাতীয়তাবাদক কলাবাৰীত পুনৰবাৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, তাত আমি কৰণীয় আৰু যথেষ্টখিনি আছে। তথাপিও আমি যিমানখিনি পাৰোঁ সিমানখিনি চেষ্টা কৰিছোঁ। এতিয়া কেইটামান ঘণ্টাৰ পিছতে নিৰ্বাচনৰ প্ৰচাৰ সমাপ্ত হ'ব। এতিয়া সকলোখিনি সিদ্ধান্ত ল'ব কলাকৰীয়া ৰাইজে সিদ্ধান্ত ল'ব। আমাৰ ৰাইজৰ ওপৰত বিশ্বাস আছে। আশা কৰোঁ আমাৰ এই কষ্ট পথলে নাযাব, কলাবাৰীৰ ৰাইজে আমাক মৰম কৰিব।